বাৰীৰ ভিতৰতে থকা এইজোপাই হৈছে আম গছজোপা। ইয়াৰে আম কেইটামান ছিঙি আনি আমি ভিডিঅ'টি বনাবলৈ আৰম্ভ কৰিছোঁ। চাওঁ আহক আমাৰ ভিডিঅ'টো। এয়া আমি আৰম্ভ কৰিব খুজিছোঁ আমৰ বাকলি গুচাইছোঁ। চাই লওক, আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পায় লাইক কৰিবই, ছাবস্ক্ৰাইব কৰিব, কাষতে বেল আইকনটো ক্লিক কৰি দিব। যদি আপোনালোকৰ বাৰীত আম গছ আছে, আম পাৰি আনি মুখৰ আগত লৈ লওক, কাৰণ চাই থাকোঁতে আপোনালোকৰ লোভৰ পানী পৰি যাব পাৰে। সেয়েহে এতিয়াই আপোনালোকে আমৰ কাটি খাবলৈ সাজু কৰক। আৰু বতৰৰ ফল বতৰত খালেহে সোৱাদজনক লাগে। এতিয়া আপোনালোকে চাই থাকক মোৰ ভিডিঅ'টো, চাব আকৌ। চাই থাকোঁতে আপোনালোকৰ লোভৰ পানী পৰি যাব। আপোনালোকে দেখিবলৈ পাইছে আম চুচি কৰি সকলো হৈ গ'ল। এতিয়া আমি জলকীয়া কাটিছোঁ আৰু তাৰ লগত পদিনা, নিমখ সকলো দিয়া হৈ গ'ল। চাই থাকক, আৰু অলপ দেৰি পিছত আমি খামেই। আৰু ভিডিঅ'টো দীঘল হোৱাৰ বাবে আপোনালোকে বেয়া নাপাব। আপোনালোকে ভাবিছে কেতিয়া হ'ব খাম, তাৰ বাবে চৰি। ভিডিঅ'টো অলপ দীঘল হ'ল, আমাৰ এতিয়া সম্পূৰ্ণৰূপে শেষ হ'ব হৈছে। একদম বহুত ধুনীয়া লাগিছে খাই। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব, কাষতে থকা বেল আইকনটো দবাই দিব।